নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক প্ৰাকৃতিক দুৰ্যোগ আৰু অসমৰ দ্বিতীয় ভাগটো মই বুজাই দিম ইয়াৰ আগতে তোমালোকক এইটো পাঠৰ প্ৰথম ভাগটো মই বুজাই দিছো অৰ্থাৎ বানপানী ভাগটো ইতিমধ্যে তোমালোকক মই বুজাই দিছো আজি তোমালোকক ইয়াৰ দ্বিতীয় ভাগটো অৰ্থাৎ আগ্নেয়গিৰি ভাগটো বুজাই দিম এতিয়া চোৱা আগ্নেয়গিৰি সম্পৰ্কে ইয়াত লিখিছে যে পৃথিৱীৰ অন্তৰ্ভাগ অতি উত্তপ্ত পৃথিৱীৰ অন্তৰ্ভাগত থকা পদাৰ্থসমূহৰ অধিকাংশই অধিক উষ্ণতাৰ বাবে তৰল অৱস্থাত থাকে এই তৰল গলিত উত্তপ্ত পদাৰ্থবোৰ কোনো সময়ত ওপৰৰ ভূখণ্ড ফালি জোৰেৰে ওলাই আহে তাকে আগ্নেয়গিৰিৰ উদ্গিৰণ বোলে আগ্নেয়গিৰিৰ উদ্গিৰণৰ ফলত ভূগৰ্ভৰ পৰা ওলাই অহা তপত গলিত পদাৰ্থসমূহক লাভা বোলা হয় লাভাৰ লগতে বিশাল ধোঁৱা ছাই আৰু অন্যান্য গেছো নিৰ্গত হয় ধোঁৱা ছাই আৰু গেছে স্থানীয় এলেকাটোৰ বায়ুমণ্ডল প্ৰদূষিত কৰাৰ লগতে লাভাই বহু দূৰলৈ গছ-গছনিকে ধৰি মাটিৰ উপৰিভাগ পুতি পেলায় ফলত আগ্নেয়গিৰিৰ কাষৰীয়া অঞ্চলটো জীৱশূন্য হৈ পৰে এতিয়া চাবা ইয়াতে কি কৈছে যে পৃথিৱীৰ অন্তৰ্ভাগ অতিকে উত্তপ্ত অতি গৰম আমি এতিয়া তোমালোকে ইয়াৰে পৃথিৱীৰ তৰপ কেইটা গম পাই ল'ব লাগিব দেই চাবা লেয়াৰ অফ আৰ্থ হয়নে ইয়াতে পৃথিৱীৰ তৰপ কেইটা সম্বন্ধে এই ছবিখনত বুজাই দিয়া হৈছে চাবা লেয়াৰ অফ আৰ্থ মানে হৈছে পৃথিৱীৰ তৰপ কেইটা দেই পৃথিৱীৰ তৰপ কেইটা চাবা প্ৰথমটো হৈছে ক্ৰাষ্ট এই তোমালোকে ইয়াৰ ৰঙা যে দেখিছা ৰঙা এইখিনি হৈছে ক্ৰাষ্ট মানে হৈছে ফুটক বা কঠিন আৱৰণ য'ত আমি বসবাস কৰোঁ য'ত জীৱমণ্ডল আছে আমি য'ত বসবাস কৰোঁ সেইখিনি কোৱা হয় ক্ৰাষ্ট এইখিনি হৈছে অত্যন্ত কঠিন এইখিনি খুব কঠিন তাৰ পিছৰখিনি এইখিনি হৈছে দ্বিতীয়টোক মেণ্টেল কোৱা হয় আকৌ তৃতীয়টোক কোৱা হয় আউটাৰ কৰ আৰু চতুৰ্থটোক কোৱা হয় ইনাৰ কৰ হয়নে চাৰিটা তৰপ প্ৰথম আমি কোনটোত বসবাস কৰোঁ এয়া ৰঙাখিনিত হয়নে ওপৰৰখিনিত একেবাৰে ওপৰৰ যে লেয়াৰটো দেখিছা তাত থাকোঁ আমি মানুহবোৰ দেই তাৰ পিছৰটো হৈছে মেণ্টেল তাৰ পিছৰটো আউটাৰ কৰ তাৰ পিছৰটো হৈছে ইনাৰ কৰ এতিয়া চাবা তোমালোকে তৰপ কেইটা কিয় জানিব লাগে তোমালোকৰ পাঠত দিয়া নাই কিন্তু মই বুজিবৰ বাবে তোমালোকক এই ছবিখন মই ইয়াতে লৈছো যাতে তোমালোকে বুজাত সহজ হয় চাবা পৃথিৱীৰ উপৰিভাগ হৈছে অতি কঠিন হয়নে আমি য'ত বসবাস কৰোঁ সেইখিনি ক্ৰাষ্ট বুলি কোৱা হয় ভূতক ক্ৰাষ্ট অৰ্থাৎ ভূতক বা কঠিন আৱৰণ এইখিনি অতি কঠিন তাৰ পিছত যে এইখিনি ৰঙা তোমালোকে দেখিছা এই ৰঙা এইখিনি হৈছে উত্তপ্ত গলিত পদাৰ্থ দেই আমি যে পৃথিৱীৰ উপৰিভাগত থাকোঁ তাতো কি থাকে শিল বালি কঠিন পদাৰ্থ হয়নে আমি দেখা পাওঁ আৰু পৃথিৱীৰ একেবাৰে ভিতৰত এই শিল কঠিন পদাৰ্থ এইবোৰ গলিত অৱস্থাত থাকে কিয় জানানে পৃথিৱীৰ ভিতৰ ভাগটো অতিকৈ গৰম সেইকাৰণে তাত কোনো বস্তু গোটা অৱস্থাত থাকিব নোৱাৰে এই শিল বালিবোৰ একেবাৰে তাতে গলিত জুই নিচিনা এটুকুৰা জুই যেতিয়া গলি গ'লে যেনেকুৱা হ'ব সেই জুই অৱস্থাত পৃথিৱীৰ অন্তৰ্ভাগত থাকে আমি তোমালোকে হয়তো ভাবা ন আমি ইয়াতে আছো এইখিনি মাটি খান্দিলে ওলাব পানী কিন্তু নহয় একেবাৰে পৃথিৱীৰ যদি একেবাৰে তললৈ তুমি চোৱা ইনাৰ কৰত এই পৃথিৱীৰ অন্তৰ্ভাগ বাহিৰ ভাগ যিমানেই ঠাণ্ডা যিমানেই ভাল লগা পৃথিৱীৰ ভিতৰ ভাগ সিমানেই গৰম অতি ভয়ানক দেই ওপৰৰ পৰা বৰ ধুনীয়া ভূতকখন আমাৰ ভিতৰখন হৈছে অত্যন্ত গৰম এতিয়া কি হ'ব এই আমাৰ ওপৰ অঞ্চলটোতো কি হ'ল অত্যন্ত কঠিন হয়নে কিন্তু পৃথিৱীৰ কিছুমান ভূমি পৃথিৱীৰ কিছুমান ভূতক কিছুমান ঠাইত কি হয় এই মাটিৰ আৱৰণটো পাতল হ'লে কি হয় এই তলৰ গলিত পদাৰ্থবোৰ সেই জাগাখিনিত ওপৰলৈ উঠি কাৰণ তোমালোকক পাঠটোতো কোৱা হৈছিলে যে কি হয় এই তৰল পদাৰ্থ এইখিনি তৰল পদাৰ্থ বুলি কোৱা হয়
যে ইয়াতে কি কৈছে তোমালোকক কৈছে নহয় এই তৰল গলিত চাবা এই তৰল উত্তপ্ত গলিত পদাৰ্থবোৰ কোনো সময়ত ওপৰৰ ভূখণ্ডৰ ফালি জোৰেৰে ওলাই আহে দে ওপৰৰ ভূখণ্ডটো ফালি যিখিনি ঠাই ঠিলা তাত জোৰেৰে ওলাই আহে কিন্তু আমাৰ ভাৰতবৰ্ষত আগ্নেয়গিৰি এতিয়াও নাই ভাৰতৰ ভূত্বকখিনি কঠিন অৱস্থা হিচাপে ধৰা হৈছে ভাৰতবৰ্ষত আগ্নেয়গিৰি নাই হেতু তোমালোকক পাঠ্যটো কোৱা হৈছে এই যিখিনি অঞ্চল পাতল সেইফালে দি কি হয় আগ্নেয়গিৰি ভূখণ্ড ফালি জোৰেৰে ওলাই আহে যাক আমি আগ্নেয়গিৰি বুলি কওঁ আৰু এই যে তোমালোকক মই কলো এইখিনি যে মই তোমালোকক কলো এই গলিত পদাৰ্থখিনি যেতিয়ালৈকে ভিতৰত থাকিব পৃথিৱীৰ ভিতৰত তেতিয়া তাক মেগমা বুলি কয় কি বুলি কয় মেগমা বুলি কয় ওপৰৰ ক্লাছত তোমালোকে পাবা বহলভাৱে পাবা আজি তোমালোকে থুলমুলকে বুজি থৈ দিয়া যে ভিতৰৰ এই গলিত পদাৰ্থখিনি যেতিয়ালৈকে ভিতৰত থাকে তেতিয়া তাক কি বুলি কোৱা হয় মেগমা বোলা হয় তে এইখিনি কি বুলি কোৱা হয় মেগমা কয় মেগমা বুলি কয় আকৌ যেতিয়া ই উদ্গিৰণ হৈ কিনে ওপৰলৈ উঠি আহিব ওপৰলৈ যেতিয়া ই উঠি আহে তেতিয়া এই বস্তুখিনিকে আকৌ কি বুলি কোৱা হয় ভিতৰৰ এই গলিত পদাৰ্থখিনি যেতিয়া এনেকৈ ওলাই আহিছে দেখিছা নহয় দেখিছা এয়া ওলাই আহিছে তেতিয়া তাক এই গলিত পদাৰ্থবোৰক এই মেগমাখিনিক লাভা বুলি কোৱা হয় বাহিৰলৈ যেতিয়া ওলাই আহিব এইবোৰ হৈছে লাভা এই ৰঙা ৰঙা এইবোৰ দেখিছানে উত্তপ্ত গলিত পদাৰ্থবোৰ এইবোৰক কোৱা হয় লাভা বুলি দে এইবোৰক কোৱা হয় লাভা আৰু যিখিনি দি তোমাৰ আগ্নেয়গিৰি উদ্গিৰণ হৈছে লাভা ওলাই আহিছে তাক জ্বালা মুখ বুলি কোৱা হয় আগ্নেয়গিৰিৰ মুখ বুলি কোৱা হয় আগ্নেয় আৰু গিৰি মানে অগ্নিৰ পৰ্বত আগ্নেয় মানে হৈছে অগ্নি আৰু গিৰি মানে আগ্নেয়গিৰি মানে হৈছে কি পৰ্বত দে এতিয়া তোমালোকে এইখিনি বুজিলা যে ভিতৰত থকা মেগমাবোৰে অতি গলিত অৱস্থাত থকা তৰল উত্তপ্ত পদাৰ্থবোৰ যেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়া তাক লাভা বুলি কোৱা হয় আৰু এই লাভাবোৰ বহু দূৰলৈ কি হৈ যায় যেতিয়া আগ্নেয়গিৰি উদ্গিৰণ হয় বহু দিনলৈকে তাৰ পৰা কি ওলাই থাকে সক্ৰিয় আগ্নেয়গিৰিৰ আকৌ তিনিটা ভাগ আছে সক্ৰিয় লুপ্ত দে সেইবোৰ এতিয়াই নেলাগে তোমালোকে জানি থোৱা কিছুমান আগ্নেয়গিৰি কি হয় বহু দিনলৈ ধোঁৱাবোৰ ওলাই থাকে ধোঁৱা আছাই গেছে তলৰ পৰা যে এইবিলাক আছিলে গলিত পদাৰ্থবিলাক তাৰে পৰা ধোঁৱা আছাই সেইবোৰ বহু দিনলৈ ওলাই থাকে আৰু সেইবোৰৰ তোমালোকৰ বেগ হৈছে 107 কিলোমিটাৰ বেগ ইমান বেগত ওলাই দেখিছা এই ধোঁৱাবোৰ আৰু 32 কিলোমিটাৰ পৰ্যন্ত এই ধোঁৱাবোৰ বিয়পিব পাৰে 32 কিলোমিটাৰ পৰ্যন্ত বিয়পি তাৰ ওচৰত থকা ইয়া গছ গছনি সেউজীয়া ভূমি বন হাবি বন এই সকলোবোৰ ধ্বংস কৰি পেলাই তে 32 কিলোমিটাৰলৈকে বিপদজনক বুলি কোৱা হয় আগ্নেয়গিৰি য'ত উদ্গিৰণ হৈছে তাৰ পৰা 32 কিলোমিটাৰ পৰ্যন্ত খুব বিপদজনক বুলি ধৰা হয় এতিয়া তোমালোকে এইখিনিটো গম পালা হয়নে আগ্নেয়গিৰি য'ৰ পৰা ওলাই যিখিনিৰ পৰা ওলাই সেইখিনি কি কোৱা হয় তোমালোকৰ আগ্নেয় জ্বালা মুখ বুলি কোৱা হয় আৰু তাৰ পৰা যিবোৰ গলিত পদাৰ্থ ওলাই তাক কোৱা হয় লাভা বুলি আৰু এই লাভা এই আগ্নেয় মুখৰ পৰা জ্বালা মুখৰ পৰা যিবোৰ ধোঁৱা ছাই আৰু গেছ ওলাই সেইবোৰে বায়ুমণ্ডল প্ৰদূষিত কৰে আৰু কি কৰে লাভাই বহু দূৰলৈকে গছ গছনিকে ধৰি মাটিৰ উপৰিভাগ পুতি পেলাই একেবাৰে এই গলিত পদাৰ্থবোৰ দেখিছানে কেনেকুৱাকৈ ওলাইছে যে সেই গলিত পদাৰ্থবোৰ বহু দূৰলৈ বিয়পি যায় কঠিন অৱস্থা হৈ যায় এটা সময়ত কঠিন লাগি যায় আৰু মাটিৰ যিখিনি উপৰিভাগ থাকে ভাল লগা ভাগ থাকে মাটিৰ সেই ভাল লগা ভাগটো কি হয় একেবাৰে পুতি পেলাই দে মাটিটো পুতি পেলাই সম্পূৰ্ণ বিনষ্ট কৰি পেলাই আৰু সেই কাৰণে আগ্নেয়গিৰিৰ কাষৰীয়া অঞ্চলটো জীৱশূন্য হৈ পৰে তাত কোনো জীৱ জন্তু থাকিব নোৱাৰে নিশ্চয় তোমালোকে আগ্নেয়গিৰি সম্বন্ধে বুজি পালা আগ্নেয়গিৰি কাক কয় আগ্নেয়গিৰি কেনেকুৱা তোমালোকক মই দেখাইও দিলো দেখিছানে কেনেকুৱাকৈ আগ্নেয়গিৰি উদ্গিৰণ হৈছে দেখিছা আৰু এই ৰঙা ৰঙাবোৰ দেখিছানে এইবোৰ হৈছে লাভা হয়নে এইবোৰ যেতিয়া ভিতৰত থাকে তাক মেগমা বুলি কোৱা হয় এতিয়া মই ভাবিছো তোমালোকে নিশ্চয় আগ্নেয়গিৰি সম্বন্ধে বুজি পালা
ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকক মই ভূমিকম্প সম্বন্ধে বুজাই দিম গতিকে আজিলৈ ইমানতে সামৰিলো পৰৱৰ্তী ভিডিঅ'টোত আকৌ লগ পাম ধন্যবাদ